এতিয়া মই আপোনালোকক ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ ফুৰিবলৈ যাওঁ ব'লক। আজি আমি চাহ খাবলৈ যাম আৰু চাহ খাবলৈ গৈ আছোঁ গোলাঘাটত ওচৰতে থকা এখন নতুন এটা ৰেষ্টুৰেণ্ট। তাত মাত্ৰ 1 টকা মূল্যত চাহ বিক্ৰী কৰি থোৱা হয়। আপোনালোকে নিজৰ ঘৰতো চাহ বনাই খায়, বহুতে চাহ খাই ভাল পায় আৰু গম পায় 1 টকা মূল্যত একাপ চাহ দিয়াটো বহুত ডাঙৰ কথা হ'ব পাৰে, কাৰণ 1 টকাৰো কোনো থাকিব, চেনি থাকিব, চাহপাত থাকিব, সকলো যদি আপুনি কেলকুলেটো কৰে সেই 1 টকাৰ তাৰ মূল্য হ'ব নোৱাৰে। তথাপিও সেই ৰেষ্টুৰেণ্টখনত 1 টকাৰ মূল্য চাহ বিক্ৰী কৰে। সেই 1 টকাৰ চাহ কেনেকৈ বনায় আপোনালোকক দেখাম। চাহটো সকলোৱে বনাব জানে, কিন্তু 1 টকা কোৱাৰ কাৰণে কেনেকৈ চাহ বনায় আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰিব, একদম শেষলৈকে ভিডিঅ'টো চাই থাকক। এনেকৈ আহি পাইছোঁ দ্য ফুডি ষ্টাফ, যোনটো ৰেষ্টুৰেণ্টৰ কথা আপোনাক কৈ আছোঁ। 1 টকাৰ মূল্য চাহ বিক্ৰী কৰা হয়। এতিয়া আমি সেই ৰেষ্টুৰেণ্টৰ ভিতৰলৈকে যাওঁ আৰু আপোনালোকক দেখাম সেই চাহটোৰ বিষয়ে। তেতিয়াহ'লে মোৰ লগত আহক। আমি এনেকৈ আছোঁ দ্য ফুডি ষ্টাফৰ ভিতৰত। এয়া হৈছে ভিতৰৰখিনি ঠিক আছে। এতিয়া আমি অলপ ইয়াৰ ভিতৰলৈকে যাম আৰু ভিতৰৰ কেনেকুৱা অকণমান ৰেষ্টুৰেণ্টখন ভিতৰখন আপোনালোকক দেখাম। এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ভাগ, আপোনালোকে চাইছে। দ্য ফুডি ষ্টাফ ৰেষ্টুৰেণ্টৰ ইয়াৰ মেনু কাৰ্ড, আৰু এই মেনু কাৰ্ডত আপোনালোকে চাওক, ইয়াত লিখা আছে লাল চাহ 1 টকা, আৰু বাকী ইয়াত বেলেগ ধৰণৰো চাহ পোৱা যায়, মছলা চাহ পোৱা যায়, আৰু তেনেকৈ ইয়াত 15 টকা লিখা আছে। এই লাল চাহ 1 টকা, আমি এই লাল চাহে খাম, লগতে আপোনালোকক লাল চাহ কেনেকৈ বনায় সেই প্ৰচেছটো আপোনাক দেখাম। তেতিয়াহ'লে আমি এতিয়া কিটচেনলৈকে যাওঁ আৰু কিটচেনত গৈ পেলাই কিটচেনত কেনেকুৱাকৈ বনাই খোৱা বস্তুবোৰ সেইবোৰ আপোনালোকক দেখাম। তেতিয়াহ'লে গৈ থাকোঁ ব'লক। আমি এনেকৈ ভিতৰতে আহিছোঁ দ্য ফুডি ষ্টাফ যোনটো ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টৰ ভিতৰৰ যোনটো কিটচেনলৈকে আহিছোঁ। এয়া হৈছে ভিতৰৰ কিটচেন, আৰু কিটচেনত ধুনীয়াকৈ বাৰ্গাৰ বনোৱা হৈছে, চেণ্ডউইচ বনোৱা হৈছে। কেনেকৈ বনোৱা হৈছে আপোনালোকে চাওক। এয়া সুন্দৰকৈ বাৰ্গাৰ বনালে এটা কাষ্টমাৰক দিয়া হ'ব, আৰু আপোনালোকক দেখাম কেনেকৈ 1 টকা চাহ বনোৱা হয়। আপোনালোকে ক'ব কেনেকুৱা লাগিছে। এয়া হৈছে দ্য ফুডি ষ্টাফৰ ভিতৰৰ কিটচেন। এয়া ভিতৰৰ সম্পূৰ্ণ কিটচেন গোটেইখন। ইয়াত যোনে খোৱা বনায় সি মোৰ ফ্ৰেণ্ড হয় সম্পূৰ্ণ, মোৰ লগতে চাইকেল ৰাইডত যায়। আমি একেলগে যাওঁ আচলতে, য'তে আমাৰ চাইকেল ৰাইড যোৱা হয়। আজি তাৰ ৰেষ্টুৰেণ্টখনতে আহিছোঁ অকণমান কিবা এটা খাবৰ কাৰণে, লগতে আপোনালোকক চাহ বনোৱা যোনটো চাহ কথাটো কৈ আছিলোঁ, আপোনালোকে সেই চাহ বনোৱা প্ৰচেছটো আপোনাক দেখাবৰ কাৰণে মই আপোনালোকে আহিছিলোঁ। আৰু এতিয়া আপোনালোকে চালে কেনেকৈ বাৰ্গাৰ বনাইছে, চেণ্ডউইচ বনাইছে, তেনেকৈ ঢেৰ ধৰণৰ খোৱা ইয়াত বনোৱা হয়। মটকা বিৰিয়ানীও বনোৱা হয়, আৰু ধুনীয়া খোৱা বনায়। আৰু এইটো এটা ৰেষ্টুৰেণ্ট, নিজৰ ৰেষ্টুৰেণ্ট এখনেই খুলিছে ইমান ধুনীয়াকৈ, আৰু তাতে মোক এতিয়া চাহ বনাই দিছে, মছলা চাই। তো এতিয়া এই চাহ খাম, আৰু এতিয়া এনেকৈ মটকা বিৰিয়ানী বনাই আছে। তাতে পিঁয়াজ, গাজৰ, বিলাহী ধুনীয়াকৈ দিলে, তাৰ ওপৰত ইলাইচি আৰু এইটো কি লং হয় নাই, ডালচেনি। এতিয়া আপোনালোকক দেখাম কেনেকৈ মটকা বিৰিয়ানী বনোৱা হয়। এইটো কি দি আছে? এইটো খিচমিচ দিলে। এতিয়া লাহে লাহে আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাই আছে সকলোখিনি।
এয়া ধুনীয়াকৈ মটকা বিৰিয়ানী বনালে। এতিয়া মই আপোনালোকক কেনেকৈ চাহ বনায় সেইটো এতিয়া দেখাম। সেই 1 টকা চাহ যোনটো বনাই আছে সম্পূৰ্ণ, আজি কেনেকৈ 1 টকা চাহ বনাই আছে আৰু কি দি পেলাই চাহটোনো বনায়, আৰু চাহ যিহেতু মূল্য 1 টকা তো বিশেষ, আৰু সেই 1 টকা চাহ এতিয়া চাম কেনেকৈ বনাই আছে। সেয়া চাহ তচমেনা পাইছে ধুনীয়াকৈ। সেই 1 টকা চাহ আচলতে লাল চাহ হয়। ইয়াত ইলাইচি দিছে, লগতে ইয়াত চাই মছলা আছে, চাই মছলা দিব, আৰু এয়া চাহ ইয়াত বনাই আছে। তো ইমানখিনি বস্তু দি পেলাই আপোনালোকক 1 টকা চাহ ইয়াত বিক্ৰী কৰা হয়, আৰু সেয়াই ইয়াত ধুনীয়াকৈ বনাই আছে। এয়া ধুনীয়াকৈ চাই মছলা দিলে, আৰু লগতে আৰু কিবা কিবি দিছে চব মছলা। এয়া চাহত এতিয়া চেনি দিব, আৰু তেনেকৈ চাহ হৈ আছে। আৰু এয়া এইটো হৈছে চাহৰ কাপ, ইয়াত এটা চাহ বাকিব আৰু ধুনীয়াকৈ সজাই পেলাই দিব, আৰু ধুনীয়াকৈ আমাৰ চাহ ৰেডি। এটা চাহ খাম, আৰু চাহ কেনেকুৱা বনাইছে সকলোখিনি আপোনালোকক ক'ম। এয়া ধুনীয়াকৈ চাহ বনাই দিলে, এতিয়া আৰু চাহটো খাম আৰু আপোনালোকক ক'ম কেনেকুৱা বনাই। আমাৰ 1 টকা চাহ, আৰু লগতে আছে মোৰ ব্ৰেড আৰু চচ আছে। এয়া দাদা এজন আছে, ইয়াতো চাহ খাবলৈ আহিছে। তো আমি দুজনে একেলগে বহি এতিয়া চাহ খাম। আৰু এয়া আমাৰ ওচৰতে 1 টকা চাহ। আৰু যদি আপোনালোকে এইখন ৰেষ্টুৰেণ্টলৈকে আহে, মই আকৌবাৰ কৈছোঁ, বেঙেনাখোৱা চাৰিআলিৰ ওচৰতে আছে এইখন ৰেষ্টুৰেণ্ট। আৰু এই ৰেষ্টুৰেণ্টৰ ইনষ্টাগ্ৰাম পেজ আছে দ্য ফুডিজ হাব বুলি, আপোনালোকে তাতো গৈ ভিজিট কৰিব পাৰে। আৰু এই ৰেষ্টুৰেণ্টখনে, আৰু যদি আপোনালোকে এই ৰেষ্টুৰেণ্টখনলৈকে আহিব, আৰু আপোনালোকে যদি কিবা ডেলিভাৰী দিব হয়, এই ৰেষ্টুৰেণ্ট ৰাতি 12টা পৰ্যন্তলৈকে হোম ডেলিভাৰী দিয়ে। আৰু লগতে এই চাহ আমি যোনটো খালোঁ 1 টকা চাহ, এই 1 টকা চাহ আপোনালোকক ইলাচি, চাই মছলা আৰু কিবা কিবি বস্তু দি পেলাই ধুনীয়াকৈ বনাইছে, আৰু ভাল লাগিছে খাই পেলাই, যথেষ্ট 1 টকা মূল্য। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায়, তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এই ফুডিজ হাবৰ যোনটো ইনষ্টাগ্ৰাম পেজ, সেইটো লিংকটো ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে গৈ ভিজিট কৰিব পাৰে, চাব পাৰে। ধন্যবাদ।